গৌতম বুদ্ধক কোনোবাই সুধিছিল মানুহৰ আটাইতকৈ ডাঙৰ ভুলটোনো কি তেখেতে অতি সুন্দৰকৈ উত্তৰ দিলে তেখেতে ক'লে মানুহৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল মানুহে ভাবে আমাৰ ওচৰত বহুত সময় আছে যেতিয়া এই সময়বোৰ পাৰ হৈ যায় তাৰ পাছতহে ইয়াৰ মূল্য বুজি পোৱা যায় তেওঁ সদায় কয় সময়ক মূল্য দিব শিকা কিয়নো তুমি যদি সময়ক মূল্য দিব নিশিকা তেন্তে এই সময়ে তোমাক মূল্য নিদিয়ে আৰু সেই কাৰণে কোৱা হয় ইউ কেনট কিপ ইট বাট ইউ কেন ইউজ ইট এই সময়ৰ কাৰণে কওঁ সময়টো বিনা মূল্যেই পোৱা যায় কিন্তু ইয়াৰ মূল্য কোনেও দিব নোখোজে I have got two news for you. One is bad news and one is good news. The bad news is time fly, but the good news is you are the fight. সময়ৰ চাবিকাঠি সদায় আপোনাৰ হাতত সময় আৰু শিক্ষক এই দুইজনে আমাক শিকায় কিন্তু মাত্ৰ পাৰ্থক্য ইমানেই শিক্ষকে প্ৰথমে শিকায় পাছতহে পৰীক্ষা লয় আৰু সময়ে প্ৰথমে পৰীক্ষা লয় তাৰ পাছতে শিকায় এবছৰৰ মূল্য যদি আপুনি জানিব খোজে তেন্তে সেইজন ছাত্ৰক সোধক যিজন ছাত্ৰই ফেল কৰি ঘৰত বহি আছে যদি এমাহৰ মূল্য জানিব খোজে তেন্তে সেইজনী মাকক সোধক যিজনে শেষৰ মাহত নিজৰ সন্তানক হেৰুৱায় যদি 1 মিনিটৰ মূল্য জানিব খোজা তেন্তে সেইজন যাত্ৰীক সোধা যি 1 মিনিট সময়ৰ কাৰণে নিজৰ বাছ ট্ৰেইন ফ্লাইট আদি হাতৰ পৰা হেৰুৱাবলগীয়া হ'ল যদি 1 ছেকেণ্ডৰ মূল্য জানিব খোজা তেন্তে সেইজন ব্যক্তিক সোধা যাৰ এক্সিডেণ্ট হওঁতে 1 ছেকেণ্ডৰ কাৰণে বাচি গ'ল যদি 1 মিলি ছেকেণ্ডৰ মূল্য জানিব খোজা তেন্তে সেইজন খেলুৱৈক সোধা যিয়ে 1 মিলি ছেকেণ্ডৰ কাৰণে মেডেল হেৰুৱাবলগীয়া হ'ল আৰু সেই কাৰণে কওঁ টাইম ইজ দি মষ্ট ভেলুৱেবল থিং অফ লাইফ